আমি কওক কংগ্ৰেছৰ দখলত থকা যিমান সমষ্টি আছে অসমৰ আটাইকেইটা সমষ্টি এইবাৰ বিজেপি উদ্ধাৰ কৰাৰ বাবে আজি আপোনালোকে চিন্তন বৈঠক কৰিছে বুলি গম পোৱা গৈছে কি ক'ব? অকল কংগ্ৰেছ বুলিয়ে নহয়, বিৰোধী দলৰ দায়িত্বত থকা, গতিকে আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে প্ৰতিটো নিৰ্বাচনৰ অন্তত 2-3 বছৰ আগৰ পৰা একদম খুব মাইক্ৰ' মেনেজমেণ্ট কৰে প্ৰতিটো বিষয়, আৰু সেইকাৰণে আজি আমাৰ বুথ সশক্তিকৰণ অভিযানৰ অধীনত আমি প্ৰতিটো লোকসভা সমষ্টিৰ অন্তৰ্গত নিম্নতম 100 আৰু প্ৰতিটো বিধানসভাত, এই লোকসভা 100টাৰ ওপৰত প্ৰতিটো বিধানসভাত নিম্নতম 25টাকৈ বুথ ইতিমধ্যে চিনাক্তকৰণ কৰি পেলাই তাত এটা খুব মানে সকলো ধৰণৰ আধুনিক পদ্ধতি প্ৰয়োগ কৰি পেলাই তাত যাতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ 543টা সমষ্টিতে কাম আৰম্ভ হৈছে। অসমৰ 14টা লোকসভা সমষ্টিতো কাম আৰম্ভ হৈছে। এই অভিযানৰ অংশস্বৰূপে আজি অসমত আজি আমাৰ নগাঁও লোকসভা সমষ্টিত আজি বুথ সশক্তিকৰণ অভিযানৰ যি সভা, সেই সভা অনুষ্ঠিত হৈছে। নগাঁও লোকসভাৰ 9টা বিধানসভাৰে ইয়াত কাৰ্যকৰ্তা আহিছে, সেই সভাতে দায়িত্বপ্ৰাপ্ত, তেওঁলোকক প্ৰশিক্ষিত কৰা হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। এই প্ৰশিক্ষণ আগন্তুক দিনত বিধানসভাসমূহতো হ'ব আৰু 30 জুলাইৰ ভিতৰত গোটেই পৰিকল্পনাখিনি কৰি পেলাই আমাৰ ওচৰলৈ তথ্যখিনি আহিব আৰু অনাগত দিনত এই বিষয়ত কাম আৰম্ভ হ'ব। এটা কথা নিশ্চিত যে 2024ৰ যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত এইবাৰ ভাৰতীয় জনতা পাৰ্টী বিপুল ভোটত বিজয়ী হ'ব। কাৰণ আমাৰ মাননীয় মোদী ডাঙৰীয়াৰ কাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ কাম কাজৰ লগতে দলৰ সাংগঠনিক বিস্তৃতি, আৰু তাতকৈও আটাইতকৈ ডাঙৰ কথা এটা অসমৰ হয়তো সৰ্বকালৰ ইতিহাসত এজন অন্যতম অকৰ্মণ্য আৰু ৰাইজৰ প্ৰতি সম্পূৰ্ণভাৱে পৃষ্ঠভংগ দিয়া এজন কংগ্ৰেছৰ যি সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। একচুৱেলি এইবাৰ বানপানীৰ সময়ত ধৰি পেলাই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াহঁতে যি এক্টিভিটিছ কৰিলে সেইটো অকল ৰাজনৈতিকভাৱে অপৰাধে নহয়, ইট ইজ এ ক্ৰাইম। এজন জনপ্ৰতিনিধিয়ে যেতিয়া কেৱল মাত্ৰ বানপানীৰ সময়ত ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি চকু মানে পিঠি দি পেলাই কেৱল দিল্লীৰ শীততাপ নিয়ন্ত্ৰিত বহি পেলাই যেতিয়া বিৰিয়ানী খাই থাকে, তেনেকুৱা মানে জনপ্ৰতিনিধি, তেনেকুৱা সাংসদৰ আজিৰ দিনত নগাঁও ৰাইজে প্ৰত্যাখ্যান কৰিছে। আজিৰ দিনত নগাঁও লোকসভাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এক বিৰাট ডাঙৰ বৃহৎ বোজা হিচাপে পৰিগণিত হৈছে। আৰু এটা কথা আপোনালোকে জানিব চেষ্টা